গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নবজিত ব্লগছ। তো আজি আপোনালোক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ ভেলাঘৰৰ ভিতৰে, মানে আপোনালোকক নাৰা চাৰা কাটা ভিডিঅ' দিছিলোঁ। তো আমাৰ ভেলাঘৰ বনোৱা কমপ্লিট হৈ গ'ল, কমপ্লিট হোৱা দেখছো মানে এনেই ক'লোঁ মই। আৰু ইভাগে আমাৰ অলপ চলপ আছে, মানে দুই এখন বেৰা আছে আৰু বাকী কালিলৈকে আমি কমপ্লিট কৰিম। আহাৰ হি আছে উৰুকা। তো আজি আমি এটা ধামাকা কৰিব খুজিছোঁ। ধামাকাটো হ'ল আজি মানে আমি এটা ভেলাঘৰৰ ভিতৰে খানা খান খুজিছোঁ ভেলাঘৰ বনোৱা চলি এটাই। তো আমাৰ খানাৰ কাৰণে চব ৰেডি, আৰু ইভাগে আমাৰ চৌকা ৰুকা চব ৰেডি খৰি চৰি আনি থৈ দিছোঁ। আৰু কেৰাহী বহিছে, বহি নাই দেখছো বহে দিছোঁ আমি। ভাস্কৰ ভাই শুনক আজি মাংস কাটাৰ লাগে দিছোঁ পুৰা। আৰু ভাস্কৰ ভাই ৰান্ধিব বোলে আজি কিবা কৰে নাজানো, আঞ্জাই না কি হয়, বাকী যি নহওক ভাল হ'ব লাগে। আৰু বাকী ধীৰাজ ভাই শুন আহিছে, সেন্দে আহাৰ পিছত আৰু ধমাকা হ'ব। মানে ধীৰাজ ভাইও নাৰা কাটছিল। তো আমাৰ ইভাগে হিমাংশু বহিছে আৰু সেন্দেৰতে মাংস কাটিছে। তো মানে উৰুকাত দিনা মানে ৰাতি আমি ভেলাঘৰত থাকোঁ গোটাই মাখানে। তো এইটো আমাৰ এটা ঐতিহ্যৰ পৰম্পৰা চলি আহিছে। তো আমি পৰম্পৰাটো বজাই ৰাখিব লাগে। তো আমি ভেলাঘৰত টাইম নাই, তথাপিও কিবাকৈ বনাইছোঁ আৰু কষ্ট হৈছে, বহুত কষ্ট হয় এইগিলা কামত। আৰু বাকী মানে কালি আমি ভেলাঘৰত থাকিম। তো আজিও আমি থাকিম বুলি ভাবিছোঁ, কি হয় দেখা যাব পিছক লাগি। তো এতিয়া খানাৰ কাৰণে চব ৰেডি হৈছে, মানে একদম ধামাকা হৈছে। তো ভিডিঅ'টো একদম ধামাকা হ'ব, আপোনালোকে শেষলৈকে চাই থাকিব। তো বলক আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। বাকী আমাৰ মাংস কাটা হ'লে প্ৰায় মানে আমাৰ ভাস্কৰ মানক আৰু গাংগুলী হেঁতে কাটলাক। আৰু আমাৰ কি হৈছে মানে মাংস যোনডাল কাঠত কাটছিল সেইডালত মানে মাংসতকৈ বেছি কাঠৰ গুড়া হৈ গৈছে। মাংস আছিল যদি 2 কিলো, কাঠৰ গুড়া আধা কিলো, 2.5 কিলো হৈ গৈছে। আৰু ইভাগে আমাৰ ধুই কিনে পাত্তা বনাই বাছি কাঠৰ গুড়া, কি ক'বা মানক। এতিয়া আমি চাবোন দিয়ে ধুব লাগিব বোধহয় মাংস। साबुन दिया दूं विजल साबुन दी। अरे कहना क्या चाहते हो? চাবোন দি এতিয়া আমি চাবোন দিয়ে মাংস ধুব লাগিব। গম পাইছোঁ যি বাজনা লাগিছে, মানে কাঠৰ গুড়া এসপ্ৰা আহি গৈছে। যি হয় দেখা যাব আৰু গুড়া চুড়া খাব লাগিব আৰু উপায় নেপলি, পইচাও নাই। আগে আমাৰ চিকেনৰ নামটো কি আছে গাংগুলী? 15 চিকেন হাফ 50 50 টাকা। মানে আমি আজি 50 টাকাকে তুলছোঁ। তো গাইছ সেইকাৰণে চিকেনৰ নাম আজি আমাৰ কি চিকেন 50। তো বাকী কণ্টিনিউ কৰি থাকক, ধামাকা হ'ব। তো আজি আমি খানাটো খাই আছোঁ মহন্ত আৰু বাৰীৰ পিছফালে, মানে ডিব্বুদা কত দিছ নাই। তো মহন্ত হৈছে মানুহ তাক নকওঁ, মই মনে মনে ক'লোঁ কথাটো সি নাহতে। তো আমাৰ ইভাগে খানা চানা চব ৰেডি, মানে 8:30 বাজিল এতিয়া। আৰু সলকান্তে হৈ গ'ল, আমাৰ আইটেম কম আছে। আৰু আমাৰ খানাটো অলপ আলাই বিলাই হৈছে আজি, মানে চাউল তাউল মই ধুই নিলোঁ, কুকাৰটো মই আনিলোঁ, কিন্তু আনি পেলাই হিমাংশুত বহাবা দিলোঁ। অলপ আলাই বিলাই হৈছে। আৰু ভেলাঘৰত ইনকে নহয় না, কুকাৰ চৌকাত বহাব নোৱাৰে। আৰু আমাৰ খানা আজি ভাস্কৰ ভাই বনাইছে। মই আপোনালোকক কৈছিলোঁ ধুনীয়া কালাৰটো দেখি থাকে, কালাৰ চাক একদম ইউনিক ধৰণৰ আঞ্জা আহিছে আজি, মানে বেলেগ খানা বনাইছে ভাস্কৰ ভাই। কেনাই আজি প্ৰথম বনাইছে দিয়ক গাইজি, কিন্তু ঘৰত ইনকে বনাব নাই, একদিন ভাজিছিল বোধহয়, কিন্তু আজি বহুত বেছি ভাল হৈছে। মই আপোনালোকক কৈছোঁ আগতে। আৰু আমাৰ ইভাগে ধীৰাজ ভাই আহি গৈছে আৰু অংকুৰ ভাই খানা মেইন। কালিতো উৰুকা, কালি মাছে মাংস মাৰিব আছে চবৰে। আজিৰ পৰা আৰম্ভ কৰিছোঁ আমি, অলপ বেলেগ না। আৰু ইভাগে অংকুৰ কিবা ক'বা নেকি? নকওঁ, অংকুৰে লাজ কৰে অলপ। আৰু ইভাগে আমাৰ মানস ভাই আছে, এইটো ফ্ৰেণ্ড লগবাৰ কালি হ'ব, মানে ঘৰুৱা লগবাৰটো কালি হ'ব। এইটো হৈছে ফ্ৰেণ্ডশ্বিপ লগবাৰ। মানে আমি ভেলাঘৰটো বনোৱা হ'ল যিহেতুকে, আমি মানে খানা চানা খালি আৰু ভাল লাগে আৰু এনেকৈ। আৰু ভেলাঘৰটোতো মেইনে, মানে এইটো আমাৰ অসমৰ এটা বহুত ঐতিহ্যৰ পৰা চলি অহা পৰম্পৰা, মানে ভেলাঘৰ বনোৱা। আগতেতো গোটাই গাঁৱৰ মানুহে লগ লাগি মানে ভেলাঘৰত খানা খাইছিল উৰুকাৰ দিনা, কিন্তু আজিকালি সেইটো নাই, মানে চবে ঘৰে ঘৰে খানা খাই। তো ভেলাঘৰটো আমি বনাইছোঁ যিহেতুকে, কালি আমি ইয়াতে দুবাৰ পৰা আহিছ। এইফালে দুবাৰ পৰা আহিছে চাইকেল লৈ, চেন্নাইৰ পৰা আহিছে গাইছ। আৰু বাকী আমাৰ খানা চানাটো বিকালোৱে ধুনীয়া একদম। তো আমাৰ সকলোৰে ফালৰ পৰা, মানে আপোনালোক সকলোলৈকে একদম হেপী ভোগালী বিহু। মানে বহুত আগতীয়াকৈ দিলোঁ কালি উৰুকা, তো হেপী ভোগালী বিহু। বাকী পিঠা চিঠা আপোনালোকৰ বনোৱা হৈছে না, কমেণ্ট কৰি জনাব। আমাৰ চব একদম কমপ্লিট হৈ গৈছে। আৰু মাহঁতে আমাৰ পিঠা লাৰু চব বনাইছে। আৰু আপোনালোক সকলোৱে মানে বিহু খাব আহিব আমাৰ তাতে, বিহু খাব আহিব গাইছ। সভা শিলগখনিৰ সভা আছে। মই মন্দিৰতো ভিডিঅ' দিছিলোঁ, শিলগখনিৰ সভা চলিব 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে। 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে সভা চলিব। তো আপোনালোকৰ সকলোৱে মানে সভাত আহিব, ধুনীয়া সভা হ'ব। আৰু ইভাগে বিহু খাব মাতিলোঁ ভিডিঅ'ৰ যোগেদি। আৰু এতিয়া আমি খানা খাই আছোঁ, অলপ মানে জুই চুই পোৱাং অলপ কথা পাতি আছোঁ। আৰু কালিও যিহেতুকে ইয়াতে থাকিম, আজি কিজানি থকা নহ'ব, যি হয় দেখা যাব বাৰু। তো আমাৰ ইভাগে ভাত খাব বহি গৈছে ভাস্কৰ ভাই আহোন, আৰু মই আছোঁ বিলিয়ানী। মই বিলি আছোঁ, মানে বহি চাওঁ। ইভাগে খানা কেনা হৈছে? ৰান্ধনীক নুধো আৰু ৰান্ধনী নকয়, নিজৰ প্ৰশংসা নিজে নকৰে, কিন্তু এনে কৈছে বঢ়িয়া হৈছে একদম পুৰা মজা না।
লেভেল আপ কৰি দিছি মানে লেভেল আপ মানে নেক্সট লেভেল হৈ গৈছে একদম মানে ই মানে যোনটো লেভেল দিবা খুজিছিল তাতকৈ ওপৰত হৈছে আমাৰ আজি ৰান্ধনি মানে হ'লে ইয়াক বিয়া চিয়াই আপোনালোকক যদি লাগে মই কণ্টেক্ট নম্বৰ দি দিম লাগে হ'লে কমেণ্ট কৰি ক'ব ই বিয়া চিয়া যায় ৰান্ধি দিব পূৰা আমাৰ ৰান্ধনি একদম আজিৰ পৰা ই ৰান্ধনি গ'ল আগে আমাৰ সোণা চোনা যি আছিল সোণা চোনাও বনাব পাৰে বাৰু আগতে আমি সেন্দক বনাব পাৰিছিলোঁ কিন্তু আজিৰ পৰা ই ৰান্ধনি মজা হৈছে খানা তো ৰান্ধনি শিকাল গাইছ আৰু বাকী আমি খাব বহিছোঁ আৰু আপোনালোকক মই কৈছোঁ এহেঁতিতো ক'লাকে চবে মানে বহুত বেছি ভোগালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোকক লাগি মানে অহাকালিতো উৰুকা আছে আজিতে থাকিল শুভেচ্ছাটো তো গাইজ আমাৰ মানে ভাত চাত খোৱা হৈ গৈছে কেতিয়াবাই আৰু আমি মানে গোটাই মাহনে বহিছিলোঁ এইবাৰ কোনো তাহাঁতো আহিলে মানে বহুত সময় বহিছিলোঁ মানে 1 ঘণ্টা 1.5 ঘণ্টামান জুই পুৱাই আছিলোঁ আৰু এতিয়া জুইত পানী চানী ঢাল দিলে পূৰা মানে ভেলাঘৰটো চব নাৰৰ আছে তো জুই লাগি যাব পাৰে অলপ সাৱধানে থাকিব লাগিব কালিৰ দিনটো যাব লাগিব আৰু কিবাকৈ বাকী সভা যোৱাৰ পিছত জ্বলাম চাগে আৰু এইবাৰ চব থোৱা আহিছে এতিয়া লাইট চাইটকৈ চব ঘৰত যাম তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব নতুন ভিডিঅ'বোৰ পাই থাকিব তো আজিলৈকে বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত